নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মন্দিৰৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুদিনৰ অন্তত মই বহুদিন আশা কৰি থকা বস্তু এটা আজি আহি পাইছে আৰু এই বস্তুবোৰ এই গুগল এডচেন্সৰ পৰা যিটো পিন আহে এই পিনটো আহি পাইছে আৰু এইটো খোলা নাই এতিয়ালৈকে। আপোনালোকে কৈছে মই এইটো খোলা নাই আৰু কেনেকৈ এই পিনটো ভেৰিফাই কৰিব লাগে সেইটো আপোনালোকক দেখুৱাম। তাৰ আগতে এটা কথা ক'ম যে মোৰ দুটা চেনেল আগতে থকা বুলি কৈছিলোঁ। প্ৰথম চেনেলটো গোটেইখিনি হৈ গৈছে, 2 বছৰ আগতেই হৈ গৈছে। কিন্তু এই যিটো ছেকেণ্ড চেনেল, এই ছেকেণ্ড চেনেলটোৰ $পিন জমা হৈছে, কিন্তু মোৰ যেতিয়া পিনৰ কাৰণে এপ্লাই কৰিছিলোঁ, প্ৰথমবাৰ এপ্লাই কৰোঁতেও অহা নাই, এমাহ গ'ল, দ্বিতীয়বাৰো অহা নাই। এতিয়া মোৰ অকণমান বেয়াও লাগি আছে। কিন্তু 3 নম্বৰবাৰ এপ্লাই কৰিলোঁ, 3 নম্বৰ বাৰো যিটো এমাহৰ ভিতৰত আহিব লাগে, সেই 3 নম্বৰ বাৰো মোৰ ঘৰত আহি পোৱা নাই। এতিয়া মই পোষ্ট অফিচত গৈ খবৰ ল'লোঁ যে মোৰ এনেকুৱা ধৰণৰ কাগজ এখন আহিছে নেকি গুগলৰ। তেতিয়া বিচাৰ প্ৰচাৰ কৰি চাই পেলাই ক'লে আহিছে, তেতিয়াহে মোৰ মনটো ভাল লাগিছে। গতিকে আপোনালোকৰ যদি তেনেকুৱা হৈছে, তেতিয়াহ'লে আপোনালোকে পোষ্ট অফিচত যিটো পোষ্ট অফিচৰ এড্ৰেছ দিছে, সেই পোষ্ট অফিচত গৈ আপোনালোকে মাজে মাজে খবৰ লৈ থাকিব। হয়তো তেখেতসকলে এড্ৰেছটো ভালকৈ বিচাৰি নাপালে তেনেকৈ থৈয়ে দিয়ে। মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে। গতিকে আপোনালোকেও গৈ তাত আপোনালোকে মাজে মাজে পোষ্ট অফিচত গৈ পোষ্টমেনত হওক বা পোষ্ট অফিচৰ যিকোনো কৰ্মচাৰীক আপোনালোকে এই কথাটো সুধি থাকিব। নহ'লে আপোনালোকৰ আহিলেও পোষ্ট অফিচত জমা হৈ থাকিব, কিন্তু আপুনি নাপাব। গতিকে পলম নকৰি মেইন ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। এই এডচেন্স পিনটো কেনেকৈ আপোনালোকে ববাব বা ভেৰিফাই কৰিব, সেইখিনি মই আপোনালোকক মোবাইলৰ স্ক্ৰীণত দিম। আৰু মই এতিয়া মোবাইলৰ স্ক্ৰীণত আহিছোঁ আৰু মোবাইলৰ স্ক্ৰীণত যেতিয়া আপুনি পিনৰ কাৰণে এপ্লাই কৰিছিলে, তাৰ পাছত আপোনালোকে গুগল এডচেন্সত গ'লে এনেকুৱা ধৰণে দেখা পায়। গতিকে ইয়াত আপোনালোকে দেখিছে ভেৰিফাই, আৰু এই ভেৰিফাইটো মই ইয়াত ক্লিক কৰিছোঁ। ক্লিক কৰি ইয়ৰ পিন, আৰু ইয়ৰ পিনটোত মই মোৰ ইয়াত থকা নম্বৰকেইটা এণ্টাৰ কৰিম আৰু এণ্টাৰ কৰাৰ পাছত ছাবমিটত ক্লিক কৰিম। আৰু ইয়াতে আপোনালোকে দেখিলে যে ইয়ৰ বিলিং এড্ৰেছ হেজ বিন ভেৰিফাইড। গতিকে এইখিনিয়ে, আৰু এনেকুৱা ধৰণে আপোনালোকে আপোনাৰ যেতিয়া পিন নম্বৰ আহিব তেতিয়া আপোনালোকে এনেকৈ ভেৰিফাই কৰি ল'ব। তেন্তে বন্ধুসকল, আপোনালোকক দেখুৱালোঁ কেনেকৈ এডচেন্সৰ পিন ভেৰিফাই কৰিব লাগে। আৰু আপোনালোকে যদি এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোক অহা নাই ঘৰত, তেতিয়াহ'লে আপোনালোকে মাজে মাজে খবৰ লৈ থাকিব যে মোৰ পিন গুগলৰ পৰা কিবা কাগজ আহিছে নেকি, তেনেকুৱা ধৰণে আপোনালোকে খবৰ লৈ থাকিব। আৰু আজিলৈ ভিডিঅ'টো এইখিনি। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।